Namaskar, Khulumbai, moi custom bosumotari. To जोङो फरायसाफोरनि थाखाय गोबां खामानि मावनो थाखाय आखायाव लादों नाथाय बिनि गेजेरावनो आं जास्ट मोनथाम खोथाखौल' नोंथांमोननो फोरमायना होनो सानदों मानाव गेदेर हाग्रामा महिलारि सारा फोसावनानै होखाबाय जोंनि बिपिएफनि दैदेनगिरि बिथांमोनहा थांखि लाखाबाय बिटिसि ओनसोलनिफ्राय जाय बिथांमोनहा मेट्रिकआव टप 10 मासि आवग्रिनो हागोन बिटिसि एडमिनिस्ट्रेटिभनि गेजेरनिफ्राय जाय बिथांमोना टप 10 मेट्रिकआव सेवाजों खुंजानाय आनजादाव मेट्रिकआव टप 10 मासि आवग्रिनो हागोन बिथांमोननो जोंनि सरकार फैनायनि उनाव साफ्रोमबो फरायसाफोरनो 5 लाख खनसेनि थाखाय स्कलारशिप होनाय जागोन आरो आसाम हायार सेकेन्डारि एडुकेशन काउन्सिल द्वारा खुंजानाय जि हायार सेकेन्डारियाव मोनथाम स्ट्रिमावबो आर्ट्स साइन्स कमार्स टप 10 बासिनाय जागोन आरो जाय फरायसाफोरा बे टप 10 आव मासि आवग्रिनो हागोन बिथांमोना साफ्रोमबो 5 लाख जोंनि सरकारनिफ्राय बिथांमोननो होनाय जागोन बेनिफ्राय बिमा रावआव एमआइएल जाय बिथांमोनहा टप जागोन बिथांमोनहा बे बर'बो जानो हागौ असमियाबो जानो हागौ बा नेपालीबो जानो हागौ बा गुबुन बाङालिबो जानो हागौ जाय बिथांमोनहा एमआइएलआव जोंनि बिटिसिनिफ्राय टप जागोन बिथांमोननो साफ्रोमनोबो 3 लाख जोंनि सरकारनिफ्राय होनाय जागोन आं बेखिनिखौनो नोंथांमोननो फोरमायना होनाय जाबाय আজি মই বিশেষ আপোনালোকক অৱগত কৰাব বিচাৰিছো যে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে ইতিমধ্যে তেখেতে প্ৰকাশ কৰিছে আৰু বিপিএফ দলে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু বিপিএফ চৰকাৰৰ আহা পাছত ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত আঁচনি লৈছে কিন্তু মই জাস্ট দুখাৰ কথা মই ক'ব বিচাৰিছো जोंहा बिपिएफ सरकार फैखांनायनि उनाव मानाव गेदेर हाग्रामा महिलारि सार आरो बिपिएफनि दैदेनगिरि बिथांमोनहा माखासे थिरांथा लाखाबाय बिपिएफ सरकाराव फैनायनि उनाव फरायसाफोरनो गोबां खामानि मावनो जोङो फोसावखाबाय नाथाय आं जास्ट मोननैसोल' बिनि गेजेरावनो नोंथांमोननो फोरमायनो सानदों बिपिएफ सरकारा आहा पाছত ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত কাম কৰিব আৰু ইতিমধ্যে সিদ্ধান্ত লোৱা হল কিন্তু মই ইয়াৰ ভিতৰতে মই জাস্ট দুখাৰমান আপোনালোকক মই অৱগত কৰাব বিচাৰিছো ইতিমধ্যে হাগ্ৰামা মহিলাৰী ছাৰে প্ৰকাশ কৰিছে আৰু বিপিএফ নেতাসকলে সিদ্ধান্ত লৈছে যে এইবাৰ বিপিএফ চৰকাৰৰ আহা পাছত বিটিসি অঞ্চলত যি ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে সেৱাৰ তেখেতসকলে সেৱাৰ যে কণ্ডাক্ট কৰা মেট্ৰিক ৰিজাল্ট বিটিসি অঞ্চলৰ পৰা বিটিসি এডমিনিষ্ট্ৰেটিভৰ আন্ডাৰত টপ 10 আমি বাছনি কৰিম আৰু মেট্ৰিকত যিসকলে টপ 10ত জাগা পাইছে তেওঁলোকক বিপিএফ চৰকাৰৰ পৰা সকলো ছাত্ৰ ছাত্ৰীক 5 লাখ স্কলাৰশিপ ওয়ান টাইমৰ কাৰণে দিম বুলি ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু হায়াৰ সেকেন্ডাৰী যি হায়াৰ সেকেন্ডাৰী আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে যে কণ্ডাক্ট কৰে আৰ্টস সায়েন্স আৰু কমাৰ্স এই তিনিটা ষ্ট্ৰীমতো আমি বিটিসি এডমিনিষ্ট্ৰেটিভৰ আন্ডাৰত টপ 10 বাছনি কৰিব আৰু যি ছাত্ৰ ছাত্ৰী ইয়াত জাগা পাব তেওঁলোকে সকলো 5 লাখ ওয়ান টাইমৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকক স্কলাৰশিপ দিয়া হ'ব তাৰ মানে হায়াৰ সেকেন্ডাৰীত তিনিটা ষ্ট্ৰীম আৰ্টস সায়েন্স কমাৰ্স যি সকলে বিটিসি এডমিনিষ্ট্ৰেটিভৰ আন্ডাৰত তেওঁলোকে টপ 10ত জাগা পাব তেওঁলোকে সকলো আমাৰ চৰকাৰ হোৱা পাছত 5 লাখ স্কলাৰশিপ ওয়ান টাইমৰ কাৰণে দিয়া হ'ব আৰু যি সকলে এমআইএল বড়ো হ'ব পাৰে বা নেপালী অসমীয়া যি মাদাৰ টাং আছে যাৰ মাদাৰ টাং
তেওঁলোকে যদি আমাৰ বিটিসি অঞ্চলৰ যি সকলে হাইস্ট মাৰ্ক পাব তেওঁলোকে সকলোকে 3 লাখ ওয়ান টাইমৰ কাৰণে স্কলাৰশ্বিপ দিয়া হ'ব বুলি দিব বুলি ইতিমধ্যে সন্মানীয় হাগ্ৰামা মহিলাৰী স্যাৰ আৰু বিপিএফ দলৰ পৰা সিদ্ধান্ত লোৱা হ'ল এইখিনি মই আপোনালোকক অৱগত কৰিলো বিপিএফ লং লিভ বিপিএফ জিন্দাবাদ হাগ্ৰামা মহিলাৰী স্যাৰ জিন্দাবাদ হাগ্ৰামা মহিলাৰী স্যাৰ লং লিভ